নমস্কাৰ আপোনালোক সকলোকে নেহা বৰা ইউটিউব চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো চাগে ভালে আছে, ময়ো ভালে আছোঁ। তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ ব'লক, আপোনালোকে শেষলৈকে চাই থাকিব। আজি হৈছে 8 নৱেম্বৰ। আজি আমাৰ বৰদোৱাত ৰাস, তাকে ওলাইছোঁ দিনত, মানে সেৱা এটা কৰি আহোঁগৈ, নাম হ'ব। এয়া আমি স্কুটিখন উলিয়াই লৈছোঁ আৰু এতিয়া চায়ামণিও আহিলে, ৰ'দ পৰিছে মুখত। ৰিম্পি অঁ আজি গৰম লাগিছে। আমি এয়া যাওঁ আৰু এতিয়া, মানে নাম হ'ব এতিয়া, ব'লা। ঘৰ আহি পালোহি আৰু এতিয়া ওলাবলৈ হ'ব আৰু, মানে অকণমান সোনকালে ওলাম, যিহেতু মানে যাক মাতিছোঁ মানে মেকআপ আৰ্টিষ্ট বাজনীক, মানে মোক উলিয়াই আকৌ উলিয়াবকৈ, মানে বেলেগ কৃষ্ণকো উলিয়াব, সেইটো কাৰণে অকণ সোনকালে ওলাব লাগিব। আৰু এয়া চাওক ড্ৰেছ, তাকে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই গৈ থাকিব। এয়া মোক মেকআপ কৰিবৰ কাৰণে বাও আহি পালেহি, মোক এয়া মেকআপ কৰিবলৈ লৈছে আৰু এতিয়া এয়া মেকআপ কৰিছে, আৰু আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই গৈ থাকিব। দিছে নহয় ফাইনেলি মই এয়া ৰেডি হ'লোঁ আৰু এতিয়া বাজিছে 8টা, আৰু এয়া চাওক মোক আল্টা লগাই আছে ৰিম্পিয়ে, তাইও ৰেডি হ'ল আৰু দেই, খালি অকণমান মুখত মেকআপ কৰিব অকণমান বাকী আছে তাই। আমি এয়া এতিয়া গৈ আছোঁ ৰাসলৈ, আৰু এয়া চাওক চায়মণিহঁতো আহিছে ৰেডি হৈ, ভণ্টিহঁত ৰিম্পি বাও ধুনীয়া গোপী, আৰু এয়া মাহঁত বৰমা। মই এয়া ফেন লৈ লৈছোঁ, মানে এনেকুৱাই গৰম লাগিছে নহয়। এয়া মোক একে চাৰ্জ শেষ হ'ব বুলি কৈ আছে, তাত গৈ হ'ব দিয়া, একো নহয়, বন্ধ কৰি থওঁ এতিয়া। ধুনীয়া লাগিছে দেই। এয়া ৰাস চাবলৈ টিংকুমণি আহিছে ভুমুৱাগুৰিৰ পৰা। হা কোৱা, তুমি কৃষ্ণ লোৱাৰ কাৰণে আহিছো চাবলৈ। এয়া ৰাধা এয়া আহিছে ৰাস চাবলৈ, ৰাস্তা
তোরা খবর প্রতিপুত্র ভাতটা হবে তোরা খবর কম ফ্যান্ত নাপায় পরম চিন্তিত হয়ে আসয় ঐশ্বর আশা হব তুমি রবি হব বিরহ তব তপ্তকাল
হে প্রাণরাধে, এতক্ষণে তুমি আমাকো কেন নাহি কহ? যদি হাত দিতে নাহি পার তবে তবে আমারও সঙ্গেশ্ব রখিয়া শ্রীকৃষ্ণে হামাকো আনল আহ মূৰ সমহ ভাগ্যিনী কোন ঠিক কৃষ্ণে হামাকো বুকে বান্ধি ফুৰাৱল সেহি গৰ্ভে হামো অন্ধ ভেলো স্বামী কৃষ্ণৰ কান্ধে বগাইতে গেল সেহি অপরাধে প্রাণ কৃষ্ণ কোন ভীতি গেল হামো নাহি জানলো
মই কাম